নমস্কাৰ বন্ধু বান্ধৱীসকল উৰ্বশী কিচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু আজি মই বনাবলৈ চেষ্টা কৰিছোঁ এটা নতুন ৰেচিপি আৰু একদম অইল নোহোৱাকৈ বনোৱা ৰেচিপি হয়। আপোনালোকে ঘৰত ট্ৰাই কৰি আচলতে এই ৰেচিপিটো মোৰ দাদাৰ আৰু সি মোক শিকাই দিছিলে কেনেকৈ বনাব লাগে, মাজতে আহি মোক সহায়ো কৰি দিছিলেহি। ইয়াতে মই লৈছোঁ কয়লাৰ মাংস আৰু জালুক আৰু আদা নহৰু দি পেলাই নিমখ দি সানি এঘণ্টামান সময় থৈ দিছিলোঁ। আপোনালোকে আধা ঘণ্টাও ৰাখিব পাৰে, মই এঘণ্টামান সময়ে থৈ দিছিলোঁ। বৰ্তমান সময়ত মিঠাতেলৰ কিমান দাম বাঢ়িছে নহয়নে বাৰু। মিঠাতেল চবেই কমাই খাবলৈ চেষ্টা কৰিছে আৰু তেল খোৱাটো আমাৰ শৰীৰৰ কাৰণে অপকাৰীও হয়। এতিয়া মই তেল নোহোৱাকৈ ইমান ধুনীয়াকৈ এখন সুস্বাদ ব্যঞ্জন তৈয়াৰ কৰিব পাৰি মই দেখাম আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাব। এইখিনি সানি হৈ গৈছে আৰু এতিয়া মই ঢাকি পেলাই থৈ দিম। আৰু মাংসটো ক্ৰয় কৰোঁতে আপোনালোকে সাধাৰণতে তেল থকা মাংস ক্ৰয় কৰিব, কিয়নো এই মাংসটোৰ পৰা যিখিনি তেল ওলাব সেই তেলখিনিৰ পৰাই আমি বনাম। গতিকে পৰাপক্ষত মাংসটো যদি তেল থকা হয় তেন্তে খুবেই ভাল হয়। এতিয়া এখন কেৰাহী গৰম হ'বলৈ দি তাত মাংসখিনি দি ঢাকি থৈ দিম অকণমান সময় আৰু মাজে মাজে লৰাইও থাকিম, লাগি ধৰিব পাৰে, সেইকাৰণে মাজে মাজে অকণমান লৰাইও থাকিব। জুইটো কিন্তু একদম কম গেছত, এয়া কম জুইত ভাজি ভাজি মাংসৰ পৰা তেল ওলাব ধৰিছে। আৰু এতিয়া ইয়াতে দি দিম বিলাহী আৰু কাটি থোৱা পিঁয়াজ। মোৰ মাংসটোতো ইমান তেল নাই, গতিকে আপোনালোকে কিনোতে অকণমান তেল চাই ল'ব দেই। মোৰ মাংসটোত তেল কিন্তু অকণমান কমকৈ ওলাইছে, কিন্তু খাবলৈ বহুত ধুনীয়া হৈছিলে। পিঁয়াজখিনি দি দিয়া হৈছে, লগতে কেঁচা জলকীয়া দুটাও দিয়া হৈছে আৰু জলকীয়া কমকৈ দিব, কাৰণ জালুক অকণমান বেছিকৈ দিয়া হৈছে ইয়াত। আপোনালোকৰ নিজৰ ইচ্ছামতে হয়তো জালুক কমকৈ দি জলকীয়া বেছিকৈ দিব পাৰে। আৰু ইয়াতে হালধি আৰু অন্য মছলা একেবাৰে ব্যৱহাৰ নকৰিব, অকণো ভাল নালাগে। ইয়াত বেলেগ মছলা এনেকৈ খাই খুব ভাল লাগে। বিলাহী দি পেলাই আকৌ অকণমান নিমখ দি দিছে বিলাহীটো গলিবৰ কাৰণে। তাৰপিছতে ধুনীয়াকৈ লৰাই আকৌ ঢাকি থৈ দিয়া হ'ব। এয়া আমাৰ ঘৰৰ ডাঙৰ সন্তান আহি গ'ল মোক সহায় কৰিবলৈ আৰু তেওঁ বনাই আছে এতিয়া ধুনীয়াকৈ। মই আৰামত ভিডিঅ' কৰি আছোঁ। গৰমত বেছি মছলাও খাব মন নাযায়, সেইকাৰণে কম মছলা দি কিমান ধুনীয়াকৈ বনাই চাব পাৰি, আপোনালোকে চাবচোন। আৰু বিলাহীখিনি প্ৰায় গলি গৈছে ভাজি ভাজি। এতিয়া ইয়াতে পানী দি দিয়া হ'ব মাংসটো সিজিবৰ কাৰণে। আলু ব্যৱহাৰ কৰা নাই ইয়াত, আপোনালোকে ইচ্ছা কৰিলে আলু দিব পাৰে। চাওকচোন হালধি নিদিয়াকৈ কিমান ধুনীয়া এটা ৰং উঠিছে মাংসখিনিত। আৰু মাংসটো অকণমান উতল আহিছেই। এতিয়া ইয়াতে অকণমান খৰিচা গোন্ধটোৰ বাবেহে দেই, যদি আপোনালোকে খৰিচা গোন্ধ ভাল নাপায় তেতিয়াহ'লে খৰিচা নিদিব। খৰিচা এনেকৈ চেপি পেলাই দি দিছিলোঁ। তাৰপিছতে উতলি এয়া শুকাই গ'ল। আপোনালোকে যদি অকণমান বেছিকৈ জুলীয়া কৰি ভাল পায় তেতিয়াহ'লে আৰু অলপ পানী সৰহকৈ থ'ব। আমি শুকানকৈ বনাইছিলোঁ আৰু এয়া তৈয়াৰ হৈ গ'ল। একেবাৰে শেষত অলপ ধনিয়া দি দিয়া হৈছে। এইয়া আমাৰ ৰেডি হৈ গ'ল খৰিচা দিয়া বইল বুলিয়ে ক'ব পাৰি, বইল মাংস, আৰু খাবলৈ বহুত 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 হয়। মোৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগে তেন্তে এটা লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক